ৰাতিপুৱা মই যেতিয়া ফ্ৰেছনেছ হয় টিউশ্যনলৈ যাম বুলি ওলাই আহোঁ মোবাইলটো খুচৰি খুচৰি যেতিয়া ৰাস্তা পাওঁ এনে হয় মোৰ দাদা আমাৰ সিট খালি আছে দাদা আমাৰ গোটে বাস খালি আছে আমাৰ লগত দাদা 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 আরে দাদা মই জুহাট না যাও মই টিউশন যাও আরে ভাইটি তুমি বহাটো তোমাক টিউশন থৈ আহিম আমি আরে দাদা মোৰ টিউশনলে দেৰি হৈছে দাদা হাই বনা গলা ও যাব দিয়া ভাইটি ভাড়া দাদা মই জুহাট না যাও দাদা মোক নমাই দিয়ক দাদা মই মাৰিব মোৰ টিউশন দেৰি হৈছে দাদা চুপ আৰু যদি তই এবাৰো চিঞৰ নহয় তোৰ চকু উলিয়াই বজাৰত বিকি দিম তোমাৰ হ'ল 50 টকা মই ঘৰ যাওঁ পাব্লিক ট্ৰান্সপৰ্টেশ্যন মোৰ নিচিনা নালাগিবৰ কাৰণে যা ঘৰ গাড়ী চলাব নিদিয়ে গাড়ী চাবি বাছত যা আমাকো চলাব নিদিয়ে It's okay, I can understand. But public transport is really good. It's hostia, it's easy, it's petrol bosai, and also traffic komai. Because sob manu jodi nijor gari loi ঘুৰা ফুৰা কৰিব হলে হেখন ৰাস্তা হৈ থাকিব নে Exactly. In fact, গোটে বাছবোৰ খালি থাকিব because বহিবলৈ কোনো মানুহ নাথাকিব তেতিয়া actually the most legendary line to হসা হবগে which is খালি গাড়ী বাইদেউ ক'ত যাব তোমালোকে যদি বাছ উইংগাৰ বা মেজিকত বেছিভাগ ট্ৰেভেল কৰা দেন এইটো ডেফিনেটলি গম পোৱা চাগে খালী গাড়ী ইজ দ্য মোষ্ট ফাকিয়েষ্ট লাইন এভাৰ নেভাৰ ট্ৰাষ্ট ইট খালী গাড়ী ahok গোটেই বাছ খালি আছে গোটেই চিট খালি আছে এইটোৱে সিংগল सीट में 2 लोगों को बिठाने का सीन समझ में नहीं आता মানে এটা সিটত দুটা মানুহক বহাই ডাবল পইচা ল'ব তাহাঁতি যদি গাড়ীখনত 10টা সিট থাকে মানে 20টা মানুহ বহাবই তাহাঁতি ডাজন্ট মেটাৰ হাউ লাগিলে টিঙত বেক সাইডে তলফালে আগফালে ৰচিদি বান্ধি হ'লেও লৈ যাব তোমালোকক তাহাঁতক জাষ্ট লাগে সৰুৰ পৰাই বাছ এণ্ড উইংগাৰত বহুত ট্ৰেভেল কৰিলোঁ বিকজ আমাৰ ৰিলেটিভছবিলাক বহুত দূৰত থাকে পাপাৰ ঘৰ শিৱসাগৰ এণ্ড মাৰ ঘৰ গুৱাহাটী চ' ৰিলেটিভছবিলাকক ভিজিট কৰিবলৈ গৈ থাকিব লাগে এণ্ড ডেটছ ৱান আই গেট টু মেট দ'জ টাইপছ অফ পিপল ইন পাব্লিক ট্ৰান্সপৰ্ট নম্বৰ 1 দ্য চিট চিকাৰ মানে ইহঁতৰ নিচিনা ফাষ্ট কোনোৱে নাই ফ্লেছো পাত্তা নাপাব ইহঁতে এটা ষ্টপেজবিলাকৰ কাৰণে ৱেইট কৰে বিকজ তেতিয়া মানুহবিলাক চিটৰ পৰা উঠে এণ্ড যেনেকৈ মানুহটো চিটৰ পৰা উঠে দ্য নেক্সট থিং ইজ ফাইনেলি বহিব পাম এতিয়া Number 2, the baby carrier. যদি তোমাৰ লাইফত বহুত শান্তি আছে আৰু তোমাক অকণমান অশান্তি লাগে দেন এনেকুৱা এখন বাছত উঠিবা য'ত কোনোবাই কেঁচুৱা লৈ ফুৰিছে মানে একদম কাণতে চিঞৰিব মানে Now I'm not judging them because babies do cry but যোনে বেবিটো কেৰি কৰিছে they should know that বেলেগ মানুহ আছে ওচৰত যাৰ ডিষ্টাৰ্ব হ'ব পাৰে but they don't give a fuck Number 3, the paduras. Now these are the most dedicated people because ইহঁতি বাছত পাদিবলৈ আহে স্পেচিয়েলি দ্য আণ্টিজ ঘৰত কি খায় ইহঁতি নাজানো কিন্তু পাদত তোমালোকে ডিমৰ গোন্ধ পাবাই লগতা হে আণ্টি কো অন্দে বহুত পচন্দ হয় চাব গ'লে টেকনিকটো বেয়া নহয় মানে আৰামছে চব মাজত পাদি দিয়া এণ্ড জাষ্ট ভিৰ মে ছুপ যাও বিকজ আম বেটমেন আণ্টিবিলাকৰ আৰু এটা প্ৰব্লেম আছে তাহাঁতি যদি সৰু বাচ্ছা এটাক ডাঙৰ চিটটোত বহি থকা দেখে তাহাঁতি সহ্য নকৰে না তাহাঁতি বাচ্চাটোক উঠাইহে এৰিব মোৰ লগত এনেকুৱা বহুত বাৰ হৈছে বিকজ মই তেতিয়া বাচ্চা আছিলোঁ এণ্ড কাফি টিকলুচা আছিলোঁ চ' মায়ে এটা চিটৰ ভাড়া দি মোক কোচত বহাই লয় বাট 3-4 ঘণ্টাৰ জাৰ্ণি এটাত 20 কেজি বস্তা আই মিন বাচ্চা এটাক কোচত উঠাই থোৱাটো ইজি নহয় ভৰি চেপেটা হৈ যাব চ' মায়ে পাছত ভাড়াটো দি পিনে চিটটো লৈ লয় বাট ৰেণ্ডম আণ্টিছবিলাকৰ কাৰণে এইটো এটা অপৰচুনিটি হয় এতিয়া চিটটো ল'ম চ' দে ষ্টাৰ্ট দেয়াৰ প্ৰেক্টিচেছ নিনজা টেকনিক আণ্টিজনী আহি মোৰ চিটটোৰ হেণ্ডেলডালত বহিব মানে এটাতো হেণ্ডেলডাল ইমান ক্ষীণ তাৰ ওপৰত ইমান মস্ত টিকাটো বহাইছে
Rest in peace, Handel. Then she look at me with this awkward look on her face. যদি মৰিব মন নাই sit there. Then মই মাক ক'ব বাইদেউ আপোনাৰ ল'ৰাটোক অকণমান দেৰি কোচত বহাই লওকচোন মোৰ মানে ভৰিখন বিষাই গৈছে বহুত দূৰৰ পৰা আহিছোঁ ন and my mom be like অ' হয় নি বহুত দূৰৰ পৰা আহিছে আমিও বহুত দূৰৰ পাইছোঁ আৰু চিত ভাড়া দি থৈছোঁ মই and his name is John C. And then comes the conductors. Conductors বিলাকতো ক'বই নালাগে এক নম্বৰৰ চানাচুৰ হয় সিহঁতি ঘপককে চানালটোৰ ওচৰত ৰখাব এনে একমুঠি বাদাম উঠাব টেমাটোৰ পৰা দেন যাবাৰে আৰে ভৈয়া আমাৰ বাদাম খাটে মে লিখ দেনা খাটে মে চালা কিমানটা আহি তেনেকে লৈ যায় চাগে কিমান খাটাত লিখিবহি আৰু কণ্ডাক্টাৰ্ছ বিলাক চালা এক নম্বৰ কণা হয় ছাপ'জ বাছখন ৰখি আছে আৰু তুমি 10 টকা দি চিপছ আনিব দিছা তাক কছ তুমি নামি যাব বিচৰা নাই দাদা সেই গ্ৰীণ কালাৰটো আনক কোনটো এইটো না গ্ৰীণটো এইটো নহয় মাজৰটো গ্ৰীণ কালাৰটো এইটো Loya, gonna put so And last but not least, the vomiters. Please, ইহঁতৰ পিছফালে ক্লাছ কৰি নবহিবা I remember মই যোৰহাটলৈ ট্ৰেভেল কৰি আছিলোঁ বাছত এণ্ড মোৰ আগৰ চিটটোত অল্ড লেডি এজনী বহি আছিলে চ' আধা ৰাস্তামান যোৱাৰ পাছত ছাডেনলি মানুহজনীয়ে ক্লাছখন খুলিলে মই ভাবিলোঁ হাৱা খাবলৈ খুলিছে চাগে বাট দেন আই নটিছ মানুহজনীয়ে মাথাটো লাহেকৈ উলিয়াই দিছে এণ্ড এট দেট নেনো ছেকেণ্ড অফ টাইম আই ৰিয়েলাইজ শ্বি ৱাজ গোয়িং টু পিউক এণ্ড বিফৰ আই কুড ডু এনিথিং শ্বি ৱাজ জাষ্ট ফৰ্চুনেটলি মোৰ গ্লাছখন বন্ধ আছিলে চ' বাচি গ'লোঁ বাট পিছে ৱালে আংকল চিকাৰ হৈ গ'ল খুলে আছমাঁ মে